Hi guys, মই নিপিল মৰাণ মহোৎসৱ 2024 বিপণী মেলাত ময়ো কলা প্ৰদৰ্শন কৰিছিলোঁ। আপোনাৰ প্ৰতিচ্ছবি ঠাইতে অংকন কৰিছিলোঁ আধা ঘণ্টাত। উক্ত কাৰ্যসূচীত মোক যিসকল মৰাণ জনগোষ্ঠীৰ মুধাফুটা ব্যক্তি, জ্যেষ্ঠ ব্যক্তিয়ে, সন্মানীয় ব্যক্তিয়ে মোক শুভাৰম্ভণিৰ পৰা সকলো দিশতে সহায় সহযোগ, মৰম চেনেহ, উৎসাহ উদ্দীপনা, সহায় সহযোগিতা আগবঢ়াই গ'ল, তেওঁলোকলৈ নতশিৰে মই শ্ৰদ্ধা মৰম জ্ঞাপন কৰিছোঁ। অনাগত দিনতো যেন তেওঁলোকৰ পৰা মৰম চেনেহ সহায় সহযোগিতা পাই থাকিম, তাকে আশা কৰিলোঁ। তেওঁলোকৰ কিছু স্মৃতি মই এই ভিডিঅ'টোত সামৰি ৰাখিবলৈ উদ্দেশ্যেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকল ব্যক্তিয়ে আপোনাৰ প্ৰতিচ্ছবি অংকনৰ ক্ষেত্ৰত মোক সৰ্বতো দিশত সহায় সহযোগ আগবঢ়াই গ'ল, তেওঁলোকক মই অনাগত দিনতো আশা কৰিম তেওঁলোকৰ মৰম চেনেহ আশীৰ্বাদ সহায় সহযোগিতা। এওঁলোক হৈ গ'ল তেওঁলোকেই যিসকল ব্যক্তিয়ে মোক মৰম চেনেহৰ মাজেৰে আপোনাৰ প্ৰতিচ্ছবি অংকন কৰাত সহায় সহযোগিতা আগবঢ়াই গৈছিল, তেওঁলোকৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ দিছিল। তেওঁলোকৰ ফটো কিছু যিখিনি মোৰ হাতত জমা আছে, তাৰে সেই ফটোখিনিৰে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ স্মৃতিবোৰ সাঁচি ৰাখিবৰ উদ্দেশ্যে মই ফটোসমূহ ৰাখিছোঁ। তো এই ভিডিঅ'টোৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তিক হয়তো যথা সময়ত ব্যস্ততাৰ হেতুকে সময় দিব নোৱাৰিলোঁ, কথা পাতিব নোৱাৰিলোঁ, তো ব্যস্ততাৰ হেতুকে আমি কথা পাতিব পৰা নাছিলোঁ, ইমানেই ব্যস্ততাৰে আছিলোঁ। তো গতিকে তেওঁলোকে যেন ভুল নুবুজে যে এষাৰ মাত লগাব নোৱাৰিলোঁ, হয়তো কাৰোবাক সহায় কৰি দিব নোৱাৰিলোঁ কিবা ক্ষেত্ৰত, এইবিলাক যেন তেওঁলোকে ধৰি নাথাকে। কাৰণ ব্যস্ততাটো আপোনালোক সকলোৱে দেখিলে তাত আমি কিমান ব্যস্ততাৰে আছিলোঁ। হয়তো মোৰ কোনোবা শুভাকাংক্ষী বন্ধু ছাৰ বাইদেৱে হয়তো দেখিছে যদিও কোনোবাই মাত এষাৰ দিবলৈ হয়তো বহুতে হয়তো ওচৰৰ পৰা চায়ো আঁতৰি আহিব পাৰে, হয়তো মাত এষাৰ দিব নোৱাৰিবও পাৰোঁ মই অজানিতে হয়তো বা ব্যস্ততাৰ হেতুকে। গতিকে অনাগত দিনতো তেনেদৰে যাতে মোক দেখা পায় নমতাকৈ নাথাকে, মাত এষাৰ নিদিয়াকৈ গুচি নাহে ক'ৰবাত লগ পালে। সেই দিনটোত মই বহুত ব্যস্ততাৰে আছিলোঁ, আপোনালোকে সকলোৱে দেখিছিল। আৰু কিবা কাৰণত যদি কাৰোবাক চিনি পায়ো নমতাকৈ থাকিলোঁ, এইবিলাকো যেন ধৰি নাথাকে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। ব্যস্ততাৰ হেতুকেই মই কাকো ভালমতে কথা পাতিব পৰা নাই, মাত এষাৰ লগাব পৰা নাই। হয়তো বহুতক মাতিছোঁ, যাক পাৰিছোঁ, যাক পৰা নাই হয়তো তেনেকৈয়ে ৰৈ গৈছে। হয়তো সকলোখিনি মানুহক সময় দিব নোৱাৰি, কাৰণ ইমান ব্যস্ততাৰে আছিলোঁ। তো শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে, গণ্য মান্য ব্যক্তিলৈকে বহু ধৰণৰ মানুহে মোৰ তাত গৈছিল। যিমান গণ্য মান্য ব্যক্তি আছে সকলোৱে এপাক গৈছিল, দেখা কৰি আহিছিল। জ্যেষ্ঠ ব্যক্তিসকলো গৈছিল। তেওঁলোকৰ মৰম চেনেহ আশীৰ্বাদ সহায় সহযোগিতা সদায় সেইখিনি পাই থাকিম বুলি মই সদায় আশাবাদী। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ উৎসাহ প্ৰেৰণাই আমাৰ বাবে সম্বল। গতিকে সেইখিনিৰ কাৰণে সদায় আমি আশা কৰিম আপোনালোকে খালী ভুল নুবুজিব। কিবা কাৰণত যদি আপোনালোকক অজানিতে মাতবোল কৰাত কিবা ভুল ক্ৰুটি ৰৈ গ'ল, তাৰ বাবে ক্ষমা কৰিব। ক'ৰবাত যদি কাৰোবাক দেখা পায়ো মাত এষাৰ দিব নোৱাৰিলোঁ, যি সন্মান দিব লাগিছিল নোৱাৰিলোঁ, সেইবোৰ যাতে ধৰি নাথাকে। নিজৰে কোনোবা বাই ভনী বুলি, ভাই বুলি বা দাদা বুলি ক্ষমা মাৰ্জনা কৰি দিব সেইখিনি। যাক যেনেদৰে শ্ৰদ্ধা দিব লাগিছিল নোৱাৰিলোঁ সময় সাপেক্ষে হয়তো। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। তো আগৰ ভিডিঅ'ত আকৌ লগ পাম সকলোকে। তো এই ভিডিঅ'টো মই স্মৃতি হিচাপে সামৰি ৰাখিলোঁ। ধন্যবাদ।